নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি সম্পৰ্কীয় কিছু বিষয়। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে ইতিমধ্যে নিশ্চয় জানিব পাৰিছে যে বিভিন্ন সামাজিক মাধ্যমকে ধৰি অনলাইন বাতৰি কাকত কিছুমানত আজি কিছুদিন ধৰি চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি সম্পৰ্কীয় বাতৰি প্ৰায় সঘনে প্ৰকাশ পাই আহিছে। প্ৰকাশিত এনে বাতৰিবোৰৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত সন্দেহ থাকে যদিও সম্প্ৰতি কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাক একেবাৰে নুই কৰিব নোৱাৰি। সম্প্ৰতি মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। 1998 চনত যেতিয়া শেষবাৰৰ বাবে কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰা হৈছিল তেতিয়া ভাৰতীয় মানুহৰ গড় আয়ুস আছিল 61.4 বছৰ। কিন্তু বিজ্ঞান তথা চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগতে মানুহে লাইফষ্টাইলৰ প্ৰতি দিয়া যোগাত্মক গুৰুত্বৰ বাবে সম্প্ৰতি এই গড় আয়ুস প্ৰায় 72.24 বছৰলৈ বৃদ্ধি পায়, যাৰ ফলত আজি 60 বছৰত অৱসৰ লোৱা কৰ্মচাৰী এগৰাকী দেখাত ডেকা যেন হৈ থকাৰ লগতে কৰ্মঠও হৈ থাকে। এই ফালৰ পৰা চাবলৈ গ'লে সম্প্ৰতি মানুহৰ গড় আয়ুসৰ ওপৰত ভিত্তি কৰি চাকৰিৰ অৱসৰৰ বয়স 70 বছৰ নহ'লেও 65 বছৰলৈ বৃদ্ধি কৰিব পৰা যায়। আনহাতে ভাৰত চৰকাৰে কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰিলে কল্যাণকামী চৰকাৰখনো বহু দিশৰ পৰা লাভৱান হ'ব। এফালে অৱসৰৰ বয়স বৃদ্ধিয়ে দেশখনক নিপুণ কৰ্মচাৰীৰ সেৱা লাভৰ লগতে বহু ক্ষেত্ৰত চৰকাৰক বিত্তীয় দিশতো সকাহ দিবলৈ সমৰ্থ হ'ব। প্ৰাপ্ত কিছু বাতৰি মতে 2025 বৰ্ষতে ভাৰতবৰ্ষৰ প্ৰায় 35% চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিব। এনে ক্ষেত্ৰত চৰকাৰে এক বৃহৎ সংখ্যক নিপুণ তথা কৰ্মক্ষম কৰ্মচাৰীৰ সেৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে বিত্তীয়ভাৱেও কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এই বৃহৎ সংখ্যক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিলে চৰকাৰে নতুন কৰ্মচাৰী নিযুক্তিৰ ব্যৱস্থা কৰিলেও সেইসকল কৰ্মচাৰীক প্ৰয়োজনীয় সেৱাৰ বাবে নিপুণ কৰি তোলাত কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে। আনহাতে কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি কৰিলেও নতুন কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত নিশ্চিতভাৱে কোনো বাধাৰ সৃষ্টি নহয়, কাৰণ ভাৰতবৰ্ষ এখন জনকল্যাণকামী ৰাষ্ট্ৰ। দেশৰ কল্যাণৰ হকে চৰকাৰে নিত্য নতুন নতুন দিশত কাম কৰিব লগা হৈয়ে আছে। এনে ক্ষেত্ৰত কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধি হ'লেও নতুন নিযুক্তিৰ প্ৰয়োজনীয়তা কোনো কাৰণতে নকমে। ফলত এনে কাৰ্য ব্যৱস্থাই নিবনুৱা সমস্যাটো কোনো নেতিবাচক প্ৰভাৱ নেপেলাব নিশ্চয়। এনেবোৰ দিশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি চৰকাৰে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰাৰ এক প্ৰচুৰ সম্ভাৱনা আছে, যিয়ে চৰকাৰক আৰ্থিক সকাহ, কৰ্মনৈপুণ্য কৰ্মচাৰীৰ সেৱা লাভৰ সুবিধাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক ভাৰসাম্যতা সুনিশ্চিত কৰিব সক্ষম হ'ব। ইফালে সামাজিক মাধ্যমকে ধৰি কৰ্মচাৰী সংগঠনসমূহে প্ৰেছাৰ গ্ৰুপৰ ভূমিকা গ্ৰহণ কৰি অহৰ্নিশে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে। সেই ফালৰ পৰা 2025 বৰ্ষতে চৰকাৰী চাকৰিয়ালসকলৰ অৱসৰৰ বয়স বৃদ্ধি সম্পৰ্কত চৰকাৰে এক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। আশা কৰোঁ চৰকাৰে কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স 65 বছৰলৈকে নহ'লেও অন্ততঃ 2 বছৰ কাল বৃদ্ধি কৰি কৰ্মচাৰীসকলক আৰ্থিক দিশত সহায় কৰাৰ লগতে দেশক নিপুণ কৰ্মচাৰীৰ সেৱাৰ সুবিধা প্ৰদান কৰিব। ধন্যবাদ।